তো দেখা পাইছে বন্ধুসকল, এই জাতটোৱে মানে একেবাৰে আমাক মানে ঘৰখন অশান্তি কৰি দিছে মানে, বুজিলে? এই ৰাতিপুৱা আহে 4টামানতে আহি পেলাই একদম গোটেই ঘৰখন অশান্তি কৰি দিয়ে। চব যাবই পেলাইছে, টেংকি মানে পানী টেংকি ঢাকনা খুলি দিয়ে, পানীৰ টেপটো খুলি দিয়ে গুচি যায়। এই যাওক চব, এই যাক ইহঁতক খেদোৱা কিবা উপায় আছে নেকি বাৰু? আপোনাক কিবা উপায় দিয়কচোন। ৰাতিপুৱা আহিব 4:30 আহিব, গোটেই দিনটো শাক পাচলিটো আমাৰ বাৰীত নায়েই বাৰু, সেইবোৰ আমি নকৰোঁ বাৰু ইমানকৈ। যা ওচৰ চুবুৰীয়া আছে চবৰে শেষ কৰি পেলাইছে, আৰু মানে গোটেই আমাৰ চুবুৰীটো মানে ধ্বংস কৰি দিছে মানে। আৰু ইহঁতক কিবা খেদোৱা কিবা যদি উপায় আছে, আপোনাক কমেণ্ট বক্সত এটা ধুনীয়া কমেণ্ট লিখি দিব যে আমুক কেইটা কৰিলে এটা খেদাব পাৰি। এটা মাৰিবতো নোৱাৰি। এইকেইটা আকৌ আহিলে এইকেইটা মানে ৰাতিপুৱা আপোনাৰ মানে 50টা 60টামান আহিব, আহি পেলাই একদম পূৰা বৰবাদ, মানে আমাৰ গোটেই এৰিয়া বৰবাদ কৰি দিয়ে মানে। এইটো চাওক, আকৌ খেদি আহিছোঁ দেখিছে, বুজিলে? দেই এই গাড়ী কভাৰ ফালি পেলালে মোৰ, গাড়ী কভাৰ ফালি পেলালে। ইহঁতক খেদা যদি কিবা এটা উপায় আছে দিয়ক, যাতে ইহঁতক ভালে খনে ইয়াৰ পৰা আমি খেদি পঠাব পাৰোঁ।